ফাৰ্ষ্ট টাইম গুৱাহাটী বুক ফেয়াৰত আহিছোঁ। মই আগতে অহা নাই। মই ভাবিছোঁ যে মই ইয়াতে বহুত ভাল ভাল ষ্টৰি বুকছ পাম। মায়ে এখন মামণি বৈদ্যনৰ ফেভৰেট বুকছ মামণি বাইদেউৰ ফেভৰেট বুক ল'ব আৰু আইতাৰ কাৰণে মই নামৰ কিতাপ ল'ম। বঞ্চল প্ৰসাদ RG পাব্লিকেশ্যন এইবিলাক বহুত ভাল ভাল ষ্টল বহিছে। আপোনালোকে বহুত ধৰণৰ ভাল ভাল কিতাপ পাব, আহি ভালো লাগিব। এটা বহুত সৰু বাচ্চাবিলাকৰ কিতাপ পায় ভাল ভাল। 33rd গুৱাহাটী বুক ফেয়াৰ। মই বহুত এক্সাইটেড হৈ আছোঁ। খোৱা বস্তুৰ ষ্টল খুলিছে, পপকৰ্ণ। আংকল এয়া খোৱা বস্তুৰ ষ্টল, এইফালে মাটিৰ কাপত চাহ, এইফালে বুক ফেয়াৰ সভা আছে। পাই গ'লোঁ ৰামধেনু। এতিয়া আমি মনা আণ্টিৰ কিতাপখন পাম। এণ্ডত মই মনা আণ্টিৰ লগত চিনাকি কৰাই দিম। মনা আণ্টিৰ কিতাপ আৰু এইখনে হ'ল মনা আণ্টিৰ কিতাপ। আৰু মনা আণ্টিয়ে বহুত ভাল ভাল কিতাপ লিখে। এইখনো এতিয়া আহিলে আপুনি কিনিব পাৰিব। কাক লগ পালোঁ? ডিম্পু বৰুৱা। ছাবস্ক্ৰাইবাৰ হয় ডিম্পু দাৰ। আহিব আৰু ভাইটিৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আপোনালোক। মই আজি বহুত লাগি হৈ গ'লো ডিম্পু দাক লগ পাই। মই বহুত লাগি হৈ গ'লো। মই ৰবি শৰ্মা দাকো লগ পালোঁ আৰু আজিতো মই একদম বুক ফেয়াৰত আহি লাকি হৈ গ'লোঁ। তো এতিয়া মই এতিয়া ভিডিঅ'টো এণ্ড কৰি দিব। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কোনোবাই যদি মোৰ চেনেলত নতুন আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডৰ বেল আইকনটো দবাই দিব। তেতিয়ালৈ ৰাখিছোঁ, বাই বাই।